অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, আজি হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা হয় আৰু তাৰ ঠিক পিছে আমি বাটছ একাডেমীৰ সমূহ পৰিয়ালে বহুতো হাস্য উল্লাসৰ মাজেৰে সময়খিনি আমি পাৰ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূলতে হৈছে আমাৰ সমূহ কৃতি ছাত্ৰ ছাত্ৰী। বাটছ একাডেমীৰ পৰা এইবাৰ সৰ্বমুঠ 3গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন, 12গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্কছ আৰু 65গৰাকী ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত সৰ্বোচ্চ প্ৰায় 90% মাৰ্কেৰে নৱনীতা দাসে বাটছ একাডেমীলৈ সুখৰ বন্যা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু নৱনীতা দাসে ইয়াৰ লগতেই অসমীয়া বিষয়ত সৰ্বোচ্চ 100 নম্বৰ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ বিপৰীতে মৌশ্ৰী দাসেও 100 নম্বৰ পাবলৈ সক্ষম হৈছে অসমীয়া বিষয়ত। গতিকে আমি নিশ্চয়কৈ এনেকুৱা ফলাফলত আমি আপ্লুত হৈছোঁ আৰু এই চেগতে সমূহ অভিভাৱক অভিভাৱিকা, আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমি ধন্যবাদ জানিছোঁ। তেওঁলোকৰ অক্লান্ত চেষ্টা আৰু তেওঁলোকৰ ধৈৰ্যৰ এয়া হৈছে এটা প্ৰতিফল আৰু সেইটো কাৰণে আমি অনাগত দিনবিলাকত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশটো আৰু টনকিয়াল হোৱাৰ কাৰণে আমি শুভেচ্ছা যাচিছোঁ। আৰু এই চেগতে যিখিনি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ল, সেই ছাত্ৰ ছাত্ৰীসকলক আগন্তুক দিনবিলাকত তেওঁলোকৰ ফলাফল আৰু ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ।